হৰ্ষিতা তোমাৰ সপোনটো কবা যে তোমাৰ ডাঙৰ হলি কি হবার মন আছে এনে এই ৰাস্তাই দি যে ডাঙৰ মানুহবিলাকৰ গাড়ী যাই থাকে এতিয়া মন যায় ডাঙৰ মানুহ হবার এই গাইছ শুনিছো আপোনালোকে আপোনালোকৰ মৰম মোৰ চেনেল ভিক্ষাৰী ব্লগলৈ তো গাইছ আহি পালো আমি হৰ্ষিতাৰ ঘৰ আমি আহি পই আছিলো তো চানুৰৰ মাইতলাক চানো তাতো সোমালো অলপ ক্লিপটো চাইছি নিশ্চয় তো গাইছ ইটা মানে হৰ্ষিতাৰ ঘৰত এই ভাই আছে আমাৰ বিয়েনি মেল পাতিছে খুৰীমা খবৰ কেনে আপোনাৰ খবৰ মোটামুটি দে আমান হৰ্ষিতা মাছ মাৰিব গৈছিল নেকি আজি এই খালত বৰা ভাত পাই গৈছি কিবা পালাক না নাই তাকেতো গাইছ হৰ্ষিতা আহি আছে লগ পাই দিছো আৰু আমাৰ নাগৰা কি এই মোৰ কাজডাল ভাল লাগছি দেখোচোন একবাৰ কোনডা হিজু হিজু এইটো গাইজ আপোনালোকে দেখি আছে মোৰ পিছভাগে আৰু এয়া হৰ্ষিতা যে হৰ্ষিতাই ক'ব আৰু কষ্ট হয় নে অলপ নেমুটো বনালি ওই হাত কাটা দেখলে বেছি আরাম পাও নিজে হৰ্ষিতা বনাইছ এটা নিজৰ আৰু এটো কিন্তু বাহৰ এখানি কিনি আনা গেছি এখানি হৰিতে নিজে কৰা এই মেচিনত কাপোৰ লগাইছি নাল কৰা গলান হৰিতে নিজে এইবিলাক গোটাই হৰ্ষিতা নিজে কৰিছি আৰু বাহৰ এখানি কিন্তু আইতাকে কৰি দিছি গামোচাৰ পিছনে এইখনো ভাল লাগছে ক'বাত গেলি লৈ যাব পারবো বা গাড়ী চাড়ী গেলি কেতিয়াবা লৈ যাব পারবো দেখাটো ভাল লাগে না কি কস আৰু ফুলৰ ডিজাইনটো ভাল লাগছে হৰ্ষিতাই নিজ হাতেৰে বনাইছি সঁচাকৈ বহুত টেলেন্টেড কি কম আৰু গাইজ হয় হৰ্ষিতা আছে হয় বিষ্ণু এখন আছে তোমাৰ বিষ্ণু এখন বনালে তোমাৰ কেইদিনত হয় বিষ্ণু ও আগদিনত গামছাৰ বিছনি 6-7খন ওলাব পাৰো একদিনত 6-7 খান একদিনত 6-7 খান কি হলি এক মাহত কিমান হ'ব পটকে কও 6-7 খান হলি কও পটকে কও কিবা এটা হয় আৰু সেইটো আৰু স্কুল জেলা লাগালাৰি নকৰিবি বেয়া কথা আৰু এতে আছে হৰ্ষিতাই নিজ হাতেৰে বনোৱা এইবিলাক লাৰু আৰু দোকানখনটো আগতে দেখা পাইছে আৰু ডিম্পুটো হাতো দেখাইছে বা বেতাল হলেও দেখাইছে গোটেই আৰু আপোনালোকে দেখা পাইছে আৰু আমি পৰিৱেশটো চাৰ কাৰণে লৈ যি নাই কি স্কচ খাবা নাই স্কচ পৰিৱেশ চাবা আহিছো ইফালে আৰু হৰ্ষিতা এই বানপানী তেনে কি কি প্ৰব্লেম হৈছিল তোমাৰ আমাৰ পানী উঠছি ৰাস্তাত একদম ৰাস্তাটো গোটেই দল গৈছি ওই এটা কাট হৈছি তো গাইজ এইটো মাথাউৰি এই মাথাউৰিটো যদি ভাঙি গেল হয় তেতিয়াহ'লে হৰ্ষিতাহঁতৰ গোটেই ঘৰৰ মানে কি টিঙৰ ওপৰত দি মানে পানী গ'ল আৰু হৰ্ষিতাহঁতে মানে কি একদিন সেই খুৰীমা সেই ভাত খোৱাই নাই দিনটো ন একদিন খোৱাই নাই আমি ৰাতিপুৱা ৰান্ধি বাঢ়ি ওলাইছো আহি আৰু তাতে মথাউৰিৰ ওপৰতে আছো ভয় লাগি গৈছিল ভয় লাগিছে আৰু এখেতসকলক কৈছে এখেতসকলৰ ঘৰৰ মানুহে কৈছিল যে ঘৰ এৰি কিনে যোৱাৰ কথা কৈছিল কিন্তু গৰু ছাগলী আৰু বিশেষকৈ ঘৰটো এৰি যোৱাৰ মন নাই সেইকাৰণে ইয়াতে আছে খুৰীমাহঁতে ইয়াতে আছে হৰ্ষিতাহঁতো ইয়াতে আছে ভয় ভয়কে আছে কিন্তু আমি আহিব নোৱাৰিলোঁ এটা কাৰণতে আমাৰ সিফালে মানে বানপানীৰ বহুত তাণ্ডৱ না সেইটো কাৰণে আহিব নোৱাৰিলোঁ তো গৰু ছাগলীকে লগত ৰাখিছিল খুৰীমা ঘৰতে আছে এইবিলাক তাৰমানে ঘৰত পানী উঠা নাই না ঘৰতে আছিল কিন্তু আমি ৰাস্তাটো পানী খচি খচি আহি ইয়াতে মথাউৰিত আছো আৰু বাকী গধূলি হ'লে আমি ঘৰত যাওঁ ঘৰত যাই ঘৰতে থাকোঁ তো গাইজ গম পাইছিয়ে আৰু দোকানখনৰ জন্মদিনটো খুৰীমা 8 ছেপ্টেম্বৰ 8 ছেপ্টেম্বৰত আমাৰ ডিম্পু দাদু আহিব আহিব আপোনালোকে আৰু ভাল ব্লগ এটা দেখা পাব আৰু হৰ্ষিতা আছে পুৰা একদম ঠিকে থাকে আৰু ইটো পুৰা খোৱাতে লাগছি দোকানখনক আহিলে কি খাওঁ কি নাখাওঁ এনেকৈ থাকে মোৰ কাণৰ কাষতো কৈছে একবাৰ লাৰু এটা মনে মনে খাম বুলি মই কালি কাম পালো মই হিমন্ত বিশ্ব শৰ্মাক কল কৰিলো ক'লে কি ছাৰ কিবা কাম আছে নেকি কৈছে 50,000 দৰমহা পাবা মাছক পানী খুৱাব লাগে কালো তুমি মাছক পানী খুৱাব লাগে যাবি নেকি এইটো কামটো সহজ কাম কাৰণ মাছক পানী খুৱাব একদম সহজ মুখখন মেলি দিলে পানী সোমাই যাব যাম বুলি কবি কিন্তু জাগাখিনি বহুত নেচাৰেল জাগা থাকি ভাল লাগে আকৌ হাই হুল্লা নাই সাৰে শব্দ নাই স্কুল দৰে চলি যদি কাষত থাকিলে পুৰা হাল্লা শুনি থাকিব পাৰিলে হৰ্ষিতাই সেইকাৰণে সিহঁতৰ ব্ৰেইন গেলা পুৰা একদম ফ্ৰেছ হৈ থাকে যাৰ কাৰণে বহুত বস্তু বনাব পাৰে হৰ্ষিতাই সেইটো টেলেণ্ট আছে হৰ্ষিতাৰ এই আধা খেলা লাগে খাব নাজানে ই জীৱনটো আকৌ কাম এটা ভালকে কৰিব নাজানে 5 টকা আধা পৰিলে গৰু গাইছ আৰু হৰ্ষিতাহঁতে যোনী আহে এনেকৈ নামকেইটা লিখি থৈ দিয়ে চেনেলৰ পিছত বেলেগৰ মোবাইলত মানে কি চাৰ্চ কৰি চাই ইয়াতে লেখাই আছে বহুতকেইটা চেনেল আছে আপোনালোকে দেখা পাইছে আমাৰ বুঢ়া স্কজো আছিল আগতে সেইটো লিখি থৈ দিছে চাই থাকে এটা বহিত গোটাই লিখি থৈ দিছো এটা বহি পুৰা ফুল হৈ গৈছে ইমানে মানুহ হৈছে গাইছ 80টা ভিডিঅ' বনোৱা হৈ গৈছে 80টা ভিডিঅ' গৈছে ইউটিউব জগতত ভিক্ষাৰী ব্লগ লিখছা হৰ্ষিতা এখনি মাটি কিনি দি আছে মাটি কিনি তো আদম না নহয় কাৰ বেলেগৰ নেকি তুন্তে ইয়াতে কি ভাড়া দাও নেকি তাহাঁতক ভাড়া এটা আইডিয়া বুলি কয় এনেকৈ বুলি ভাত ন আজিটা আইডিয়া খোৱা বুলি কয় মানে কি ইয়াতে খেতিটো কৰা হয় তেওঁলোকক কিবা এটা বিনিময় দিয়ে আৰু হৰ্ষিতা এইবাৰ খেতি কৰিবা না কিবা হ'ল ফুলৰ কৰিম ফুলৰ এতে ফুলৰ হ'ব আৰু হাল চাল পাই না হাল বোৱা নাই আমি নিজে হাল বোৱা নৰো নহয় বাকী আমাৰ ভাইৰাছ হাল গৰুই বাই এগলা নহয়
বেলেগে কৰে আমাৰ পইচা নাই কাৰণে কৰিব নোৱাৰো আমি গৰুৰ কাৰণে মাটিখিনি ৰাখছো গৰু দা দিব গেলে এই গৰুৰ কাৰণে ভাল চিন্তাটো স্কচ হয় নে নহয় হৰ্ষিতা তোমাৰ সপোনটো কবা যে তোমাৰ ডাঙৰ হলি কি হবার মন আছে এনে এই ৰাস্তাইদি যে ডাঙৰ মানুহবিলাকৰ গাড়ী যাই থাকে এতিয়া মন যায় যে ডাঙৰ মানুহ হবার আচ্ছা তো ভাইৰাছে কি কবি এইটো বিষয়ৰ ওপৰত সপোন দেখা লাগে মানে কি হৰ্ষিতা কৈছি যে ৰাস্তা দি গাড়ী যাই থাকিলে মানে কি সেনেকুৱা মানুহ হবার মন যায় আৰু গাড়ীত পুৰা একদম 4-5খন গাড়ী 4-5খন না এখন গাড়ী হৰ্ষিতা নহয় আৰু এই ভাল ভাল দামী গাড়ীত যি উঠি যাই থাকে আৰু মানুহবিলাক যায় তো সেইটো কাৰণে ডিম্পু বেটাল শুনে কাৰ আছে নিজা নিজা সেনেকুৱা কিসমত সেইটো ক'বা নোৱাৰি গাইছ মানে কি যিটো কিসমত কপাল বুলি যি কয় কাৰ কেতিয়া কোন মুহূৰ্তত কি হৈ যায় কোনো ক'বা নোৱাৰি হিৰোৰ পৰা জিৰ' হোৱা চান্স থাকে জিৰ'ৰ পৰা হিৰো হোৱা চান্স থাকে তো হৰ্ষিতা আৰু ভাল দিন এটা আহিব আৰু সকলোৱে আশীৰ্বাদ দিব গাইছ মানে ৰাইজসকল সকলোৱে গম পাইছে হৰ্ষিতা যাতে বহুত ডাঙৰ মানুহ হ'ব পাৰে এদিন সফল মানুহ এজন হ'ব পাৰে তাৰ কাৰণে সকলোৱে অলপমান সহায় হৈ যায় কেতিয়া আগবঢ়ালি হ'ল আৰু সেইটোৱে বিচাৰো আমিও হয় নহয় স্কচ গাইজ বৰ্তমান আমাৰ লগত আহি পালে পেট পূজাৰ আৰম্ভ আৰু চাহ আহি পালে খুৰি লৈ আহিল এ না লাজ করছে বহুত মানুহ আছে না স্কচক হৈ গৈছে স্কচক দেখাবলৈ চবে হৈ গ'লে ছাগালে হৈ গ'লে ইণ্ডিয়ান আৰ্মি ফৌজি ইয়া স্কচ হা এটা কাষত যিখিনি জাগা আছে মই মানে কি এটা কথা ক'ব খুজিছো ভিডিঅ'ৰ জৰিয়তে এইটো সেই কি কয় জানুৱাৰী মাহত সকলোৱে পিকনিক খাব আহক তেতিয়া এখেতসকলকো লগ পাব এখেতসকলৰো ভাল লাগিব মানে পিকনিক খাব আহক এতিয়া কাষতে নদীটো আছে ধুনীয়া আৰু এইবাৰ আমি স্কুল আৰু মই ফাৰ্ষ্ট টাইম একে পিকনিক খাব আহিম কাষতে ধুনীয়া জেগা আৰু মাথাউৰিও আছে ইয়াতে পিকনিক খাব আহিলে মানে কি এখেতসকলৰো এটা উপকাৰ হ'ব কিবা এটা বিজনেছৰ ক্ষেত্ৰতো অলপ হেল্প হ'ব যেনেকৈ আমাৰ ইয়াতে যেনেকৈ নলবাৰীত সেই পাগলাদিয়া ৰিজৰ্ট খুচি কিবা খুচি এতিয়া ৰিজৰ্ট অট'মেটিক নিজে নিজে হৈয়ে যাব যদি মানুহ আহে হয় নে নহয় তই কি কয় মোৰ মতামতটো বঢ়িয়া একবাৰ হৰ্ষিতাই ব্লগ বনোৱাৰ কাৰণে ট্ৰাই কৰি চাব কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব দেখক মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এইখন আমাৰ দোকান সকলোৱে দেখা পাই আছে ভিডিঅ'ত গাইজ আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম হৰ্ষিতাহঁতে আমাক ঘৰকলৈকে মাতিলে একবাৰ যিহেতু এনে একবাৰ আলহী আমি আলহী অতিথি দেৱ হ'ব নিমন্ত্ৰণ কৰিছে মিকুৰী আমাক মাতি মাতি লৈছে কঁঠাল গাছ কঁঠালো আছে এই গাছ কঁঠাল দেখছি আপোনালোকে আন্ধাৰৰ বাবে দেখাব পৰা নাই ভালকে কঁঠাল দেখছি গণ লৈছে মতমিটা গণ দীঘলেও কমছে দীঘলা নহয় কঁঠালৰ পাত পাখৰি পাত এই কঁঠাল আছে কঁঠালৰ গুটি কঁঠালৰ মানে কি গুটিৰ আঞ্জা কোনে কোনে খায় কোনে কোনে ভাল পায় স্কচটো বহুত ভাল পায় য়েছ আৰু হৰ্ষিতাহঁতৰ এইটো গোহালি স্কচ এইটো মই চিনাকি কৰি দিছোঁ এইটো হ'ল বগী গাই এইটো হ'ল ৰাঙী গাই এইটো ৰঙা দমৰা আৰু এইটো ডামৰিছ এইটো বগা গাই আৰু এইটো বগাই গাই এইটো পটলীয়া মেৰুন কালাৰ গোটা গোটা গাই এইটো দমৰা ঐ পিছফালে লুকি আছে এটা আৰু এইটো দমৰা গাই গৰু নহয় কিন্তু এইটো কল্লা য়েছ এই মাগলে চলে নাজানে কি হৰ্ষিতা ৰাতি ওলালে নাজানে বেৰা চেৰা ভাঙি দে বিৰাট ভাল স্কচৰ দৰে নহয় বহুত শান্ত কৰো দেখিলেই গম পায় সেইখন খুৰা চাইকেল বিষ্ণি গেলা যে হৰ্ষিতা যি বুজিল এইটো মেচিন ব্যৱহাৰ কৰে কিন্তু এইটো মেচিন ব্যৱহাৰ কৰে হৰ্ষিতাই হ'ব দে তই নৰাতে ইংকে চাবা নলকি বাকী গাইজ কি ক'ম বহুত ভাল লাগিছে খুৰা আহিলে একবাৰ খুৰাক দেখি কিনে আৰু আমি গ'টো হোম খুৰা এই পাত লৈ যে আছে গৰুক দিয়াৰ কাৰণে আমি অলপ হেল্প কৰি দি আছো কি হৰ্ষিতা আনিছে হেল্প পাইছা নাই দা নি পাত অলপ বেছি মানে বগী আৰু ৰাঙি দিয়া ভাগতে বনাই থাক লাগি এই আনবা গৈছে আৰু দেখে দেখোন একদম মুগদা আৰু গাইজ হয় সেই হৈছে আপোনালোকৰ ৰুমটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে আহি থাকক বাৰু একবাৰ খবৰ ল'বা চবেই আহিছে অলৰেডি বহুত 50% ভিতৰত 10% আহিছে আৰু 40% আহিবা আছে তো আহি ল'ব
এইটো হৈছে মানে কি পিছফাল বুলি কয় বহুত চাফ চিকুণকৈ ৰাখছি আৰু স্কচে কঁঠাল দেখা দি গছত কিনকে মেল লাগি আছে কঁঠাল গাইছ কঁঠাল লাগলি হৰ্ষিতাহঁতক কণ্টেক্ট কৰিলে হ'ল কম দামতে দিব আৰু এইটো মন্দিৰ কৃষ্ণৰাম বাকী পাণ পাণ? টেষ্টি পাণ কিন্তু Tasty পাণ। নাৰ্জী ফুল আছে এইটো নাৰ্জী ফুল এনে হৰ্ষিতা ৰোৱা না আৰু এইবিলাক জাল মাছ লাগে গৰৈ শিঙি চব লাগে এইটো যে এটা ভগৱানৰ মূৰ্তি আছিল আছে নে এতিয়া কৃষ্ণ বাবা বলবম বঢ়িয়া চৰকাৰৰ পৰা সাহায্য এতিয়া লৈ নাই তো গাইজ বৰ্তমান বুলি নহয় আৰম্ভণিৰ পৰা ডিম্পুতে কৈ অহাৰ সময়ৰ পৰা এতিয়াক লাগি বানপানীৰ সময়ত তেনেকৈ চৰকাৰৰ পৰা সাহায্য আজিকালিকে লোৱা নাই সেইটো ৰিজনটো আপোনালোকে গম পাইছে এখেতে আগতে কৈছিল মানে যেতিয়াই ডেকা কালত বা সেই কালত একো যেতিয়াকৈ নাপলাক এতিয়া আৰু অন্তিম টাইমত তেখেতে সেইটো ভাবছি আৰু মই নলাকে চলিলোঁ ইমান দিন গতিকে আগন্তুক দিনতো নচলা আৰু সেইটো ভাবছি না কি আৰু খুৰা গৰুবিলাক যে আপোনালোকৰ এটা ঘৰতে আছে আপোনালোকৰ ৰাতি একো অসুবিধা নহয় নেকি তাহোঁতে ধৰি লওক মুখৰা আৱাজ হাম লৈ যি গান নকৰে নেকি একো শব্দ নকৰে আমি একদম মানে একেলগে এটা পৰিয়াল হৈ আছো সেয়ে আৰু হৰ্ষিতা থাকিবা যাওঁ বাই বাই লগ পাম যেতিয়া থাকা দা খুৰা দিয়ক তো গাইছ যাই থাকোঁ আজিৰ ভিডিঅ'খিনি ইমান আছিল যদি ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম জয় জুবিন দা